অসমৰ এগৰাকী বিশাল প্ৰতিভা আৰু ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল। গতি অসম আৰু CRSDTৰ পৰিয়ালবৰ্গই তেওঁলৈ জনাইছো অশ্ৰুসিক্ত নয়নৰে একাজলি শোকাৰ্ত শ্ৰদ্ধাঞ্জলি। গতি অসম আৰু CRSDTৰ সৈতে আছিল ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰৰ নিবিড় আৰু এক গভীৰ সম্পৰ্ক। এই দুয়োটা সামাজিক সাংস্কৃতিক সংস্থানৰ প্ৰতিটো অনুষ্ঠানতে তেখেত উপস্থিত আছিল। তেখেতে আমি আগুৱাই যোৱাৰ পথত এগৰাকী অভিভাৱক হিচাপে থিয় দিছিল। 2008 চনত দৰং জিলাৰ দুনিগাঁৱত গতি অসমৰ দ্বাৰা আয়োজিত প্ৰথম চিন্তামণি গ্ৰন্থমেলাত ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰ আছিল মুখ্য অতিথি। 2016 চনৰ 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে CRSDTৰ যোগ আৰু স্বাস্থ্য বিজ্ঞান বিভাগৰ দ্বাৰা প্ৰকাশিত যোগ বিজ্ঞান শীৰ্ষক পত্ৰিকাখনত তেখেতৰ এটি মানসম্পন্ন লেখা প্ৰকাশ পাইছিল। 2017 চনৰ 21 জুন তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত CRSDTৰ যোগ আৰু স্বাস্থ্য বিজ্ঞান বিভাগৰ বিভাগীয় প্ৰধান ৰংমন ৰংদৈৰ যোগ বিজ্ঞান গ্ৰন্থখনিৰ গ্ৰন্থ উন্মোচক হিচাপে ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰ উপস্থিত আছিল। 2018 চনৰ 21 ছেপ্টেম্বৰত দৰং জিলাৰ দুনিগাঁৱত CRSDT আৰু গতি অসমৰ দ্বাৰা আয়োজিত দ্বিতীয় চিন্তামণি গ্ৰন্থমেলাত শ্ৰদ্ধাৰ লক্ষ্মীনন্দন বৰা ছাৰ আছিল মুখ্য অতিথি তথা গ্ৰন্থ বিপণীৰ দ্বাৰ উন্মোচক। 2009 চনৰ এপ্ৰিল মাহত CRSDTৰ সচিব ভাৰ্গৱ কলিতাই ৰঙালী বিহুৰ প্ৰাক্ষণত শ্ৰদ্ধাৰ বৰা ছাৰৰ এটি সাক্ষাৎকাৰ লিপিবদ্ধ কৰিছিল। উক্ত সাক্ষাৎকাৰটি অসমৰ এখন জনপ্ৰিয় বাতৰি কাকত দৈনিক জনমভূমিত প্ৰকাশ পাইছিল। বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু অসমৰ এখন আগশাৰী আলোচনী গৰিয়সীৰ সম্পাদক জাকেৰি নাহিকে উপাম সেহি গুণনিধিৰ দৰে অনুপম গ্ৰন্থৰ স্ৰষ্টা ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰৰ বিয়োগত আমি গভীৰভাৱে শোক প্ৰকাশ কৰিলোঁ। লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ CRSDT আৰু গতি অসমৰ তৰফৰ পৰা সমবেদনা জনালোঁ। সদৌ-শেষত শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায়ৰ 20 নম্বৰ শ্লোক আবৃত্তি কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ন জায়তে ম্ৰিয়তে ৱা কদাচিন নায়ং ভূত্তা ভবিতাৱান ভূয় অজো নিত্য শাশ্বত হয়ম পুৰাণ ন হন্যতে হন্যমানে শৰীৰে। ওম শান্তি শান্তি শান্তি।